আজি আমি নতুন চ্যাপ্টার এটা পঢ়িম প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন ইংৰাজীত ইয়াক কয় ইনভার্স ট্রিগোনোমেট্রিক ফাংশনস ইনভার্স শব্দটোৱে কৈ আছে যে উল্টা আমি চাম যদিহে sin x = y হয় তেন্তে আমি যদি sin টো সমান চিহ্ন ইফালে লৈ যাওঁ তেতিয়া ইয়াৰ ইফালে থাকিব x আৰু তেতিয়া sin টো ইফালে যোৱাৰ লগে লগে y লগত sin ইনভার্স y হৈ যাব আৰু এনেদৰে যেটো পাম ইয়াকে পাব প্ৰতিলোম সাইনৰ প্ৰতিলোম হ'ব যেটো আমি ইনভার্সলি পাম sin ইনভার্স y হৈ গ'ল এতিয়া আমি এই যেটো প্ৰতিলোম বা সাইনৰ হওক বা কোসৰ হওক এই ফলনবিলাকৰ যেটো উল্টাটো সেই সকলোবোৰৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া আমি প্ৰথম চাম ত্ৰিকোণমিতিক ফলনৰ কিছুমান মুখ্য শাখা আছে এই মুখ্য শাখাবোৰত আদিক্ষেত্ৰ পৰিসৰ ইত্যাদি আমি পাম এই মুখ্য শাখাবোৰত আমি এটা ফলন পাম ফলনটা গ'ল sin cos tan cot sec cosec ইত্যাদি এইবোৰৰ ফলন আমি সেই ফলনবিলাকৰ অনুৰূপে এটা আদিক্ষেত্ৰ পাম আৰু এটা পৰিসৰ পাম আমি তাৰ এখন তালিকা পাইছো সেই তালিকাখন হ'ল প্ৰতিলোম ফলনৰ আমি পাইছো sin ইনভার্স cos ইনভার্স cosec ইনভার্স sec ইনভার্স tan ইনভার্স আৰু ইয়াৰ আদিক্ষেত্ৰত আমি পাইছো -1 1 cosৰ ক্ষেত্ৰত আকৌ -1 1 cosec ইনভার্সৰ ক্ষেত্ৰত r -1 1 এটো আদিক্ষেত্ৰ কিন্তু প্ৰতিটো অনুৰূপে আমি পৰিসৰ এটা পাই আছো sin ইনভার্সৰ ক্ষেত্ৰত যদি -1 1 হয় আদিক্ষেত্ৰ তেতিয়া ইয়াৰ পৰিসৰ হ'ব -π/2 π/2 এইদৰে পাব ঠিক আছে একেদৰে আমি বাকি এটা পাই আছো এতিয়া আমি যি তালিকাখন দিলো এই মুখ্য শাখাবোৰত আমি এটা ফলন পাম ফলনটা গ'ল sin cos tan cot sec cosec ইত্যাদি এইবোৰৰ ফলন আমি সেই ফলনবিলাকৰ অনুৰূপে এটা আদিক্ষেত্ৰ পাম আৰু এটা পৰিসৰ পাম আমি তাৰ এখন তালিকা পাইছো সেই তালিকাখন হ'ল প্ৰতিলোম ফলনৰ আমি পাইছো sin ইনভার্স cos ইনভার্স cosec ইনভার্স sec ইনভার্স tan ইনভার্স আৰু ইয়াৰ আদিক্ষেত্ৰত আমি পাইছো -1 1 cosৰ ক্ষেত্ৰত আকৌ -1 1 cosec ইনভার্সৰ ক্ষেত্ৰত r -1 1 এটো আদিক্ষেত্ৰ কিন্তু প্ৰতিটো অনুৰূপে আমি পৰিসৰ এটা পাই আছো sin ইনভার্সৰ ক্ষেত্ৰত যদি -1 1 হয় আদিক্ষেত্ৰত তেতিয়া ইয়াৰ পৰিসৰ হ'ব -π/2 π/2 এইদৰে পাব ঠিক আছে একেদৰে আমি বাকি এটা পাই আছো এতিয়া আমি যি তালিকাখন দিলো এই মুখ্য শাখাবোৰত আমি এটা ফলন পাম ফলনটা গ'ল sin cos tan cot sec cosec ইত্যাদি এইবোৰৰ ফলন আমি সেই ফলনবিলাকৰ অনুৰূপে এটা আদিক্ষেত্ৰ পাম আৰু এটা পৰিসৰ পাম আমি তাৰ এখন তালিকা পাইছো সেই তালিকাখন হ'ল প্ৰতিলোম ফলনৰ আমি পাইছো sin ইনভার্স cos ইনভার্স cosec ইনভার্স sec ইনভার্স tan ইনভার্স আৰু ইয়াৰ আদিক্ষেত্ৰত আমি পাইছো -1 1 cosৰ ক্ষেত্ৰত আকৌ -1 1 cosec ইনভার্সৰ ক্ষেত্ৰত r -1 1 এটো আদিক্ষেত্ৰ কিন্তু প্ৰতিটো অনুৰূপে আমি পৰিসৰ এটা পাই আছো sin ইনভার্সৰ ক্ষেত্ৰত যদি -1 1 হয় আদিক্ষেত্ৰত তেতিয়া ইয়াৰ পৰিসৰ হ'ব -π/2 π/2 এইদৰে পাব ঠিক আছে একেদৰে আমি বাকি এটা পাই আছো প্ৰতিলোম ফলনৰ আমি যিখন তালিকা দিছো এই তালিকাখন আমাৰ পৰীক্ষাৰ বাবে বিশেষ ইম্পৰ্টেন্ট আছে ইয়াত আমাৰ যিবিলাক অবজেক্টিভ টাইপ অপচনেল যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ আমি এইবোৰ পাম আমাক কেতিয়াবা দিব পাৰে যে sin ইনভার্স x ৰ আদিক্ষেত্ৰ উলিওৱা বা sin ইনভার্স x ৰ পৰিসৰ কিমান আমাক তেনেদৰে কোৱেশ্চন দিব পাৰে শৰ্ট কোৱেশ্চন যিবোৰ আমাৰ অপচনেল কোৱেশ্চন হয় সেইবোৰ আমি sin ইনভার্সৰ যেটো পৰিসৰ বা আদিক্ষেত্ৰ পাম
এনেদৰে আমি ডাইৰেক্ট এনসাৰ দেখিলে হ'ল যদি আদি ক্ষেত্ৰ উলিয়াবলৈ sin ইনভাৰ্স x ৰ তেতিয়াহ'লে -1 লোৱা হ'ব আৰু পৰিসৰ উলিয়াবলৈ -π/2 π/2 এনেদৰে পাম ঠিক তেনেদৰে cos যদি উলিয়াবলৈ cos ইনভাৰ্স যদি উলিয়াবলৈ আমি এনেদৰে পাম আদি ক্ষেত্ৰ ইমান হ'ব পৰিসৰ ইমান হ'ব ইত্যাদি এতিয়া চাম আমি যেতিয়া আমি অনুশীলনীৰ প্ৰশ্নত যাম তাৰ আমাক উলিয়াবলীয়া মুখ্য মান উলিওৱা এনেদৰে যিকোনো এটা ফলন থাকিব sin ইনভাৰ্স 1/2 ইকুৱেল 1/2 এই যিটো ফলন এই ফলনটো আমাৰ পৰিসৰ উলিয়াব লাগিব বা মুখ্য মান উলিয়াব লাগিব আমি তেতিয়া কেনেদৰে উলিয়াম এতিয়া ইয়াত দেখিছো sin ইনভাৰ্স 1/2 sin ইনভাৰ্সৰ লগত আমাৰ যিটো মান আছে 1/2 sin ইনভাৰ্সৰ কাৰণে ই হ'ল আদি ক্ষেত্ৰ আমি যে আদি ক্ষেত্ৰ পাইছো এই আদি ক্ষেত্ৰটো হ'ল ইয়াত 1/2 আছে আদি ক্ষেত্ৰৰ অন্তৰাল দিছে -1 মানে -1 তকৈ ডাঙৰ হ'ব বা -1 হ'ব পাৰে আৰু 1 তকৈ সৰু হ'ব পাৰে গতিকে এইটো আমি দেখিছো 1/2 আছে sin ইনভাৰ্সন তেতিয়া ইয়াৰ পৰিসৰ হৈ -π/2 আৰু π/2 হয় দুইটাৰ মাজত থাকিব আমি চাম sin ইনভাৰ্স 1/2 এইটো হ'ল আদি ক্ষেত্ৰ এই পৰিসৰত কিমান মান ল'ব আমি চাম sin ইনভাৰ্স 1/2 sin কিমান ডিগ্ৰীত 1/2 হয় sin 30 ডিগ্ৰীত 1/2 হয় অৰ্থাৎ আমি পাম sin ইনভাৰ্স 1/2 মানে আমি পাই যাম 30 ডিগ্ৰী 30 ডিগ্ৰী আমি যদি পাই মানত বা ৰেডিয়ান মাপত লিখো তেতিয়াহ'লে ইয়াত পাম π/6 পাম যিটো এই অন্তৰালটোৰ ভিতৰত সোমাই থাকিব এতিয়া কথা হ'ল আমি মুখ্য মানটো কাক পাম আমি মুখ্য মানটো কেনেদৰে পাম এই মাত্ৰ গম পালো মুখ্য মান মানে হ'ল আদি ক্ষেত্ৰত যিকোনো এটা মানৰ বাবে আমি পৰিসৰত কিমান পাইছো সেইটো হ'ল সেই ফলনটোৰ সেই প্ৰতিলোম ফলনটোৰ মুখ্য মান হ'ব আমি এই মাত্ৰ দেখিলো আদি ক্ষেত্ৰত 1/2 বহাওঁতে আমি পৰিসৰত π/6 পালো তেতিয়াহ'লে sin ইনভাৰ্স 1/2 ৰ মুখ্য মানটো হ'ল π/6 এতিয়া আমি কেইটামান প্ৰতিলোম ফলনৰ মানবোৰ কিদৰে সলনি হয় আমি তাৰ বিষয়ে চাই গৈছো এই ফৰ্মুলা কেইটা আমি মনত ৰাখিব লাগিব প্ৰথম ফৰ্মুলাটো হ'ল আমি আগতে পাইছিলো sin -x ইকুৱেল -sin x cos -x ইকুৱেল ডাইৰেক্ট প্লাস হবে cos x হয় আমি এনেদৰে আগত ইনভাৰ্স নোহোৱা কেইটা সাইনৰ ডাইৰেক্ট যিটো প্ৰত্যক্ষ যিটো ফলন প্ৰত্যক্ষ ফলনবোৰ আমি এনেদৰে পাইছিলো মাজত যদি সাইনৰ যদি x ৰ মান এংগলটো যদি মাইনাসত থাকে তেতিয়াহ'লে কি আগত মাইনাসত গুচি আহিব sin x হৈ যাব আৰু যদি cosত x ৰ লগত মাইনাস থাকে বা এংগলটোৰ আগত যদি মাইনাস চিন থাকে তেতিয়াহ'লে কি ডাইৰেক্ট cosত থাকিলে পজিটিভ ভ্যালু লয় কিন্তু আমি এতিয়া যেটো ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন কৰিব গৈ আছো গতিকে ট্ৰিগোনোমেট্ৰিক প্ৰতিলোম মানবোৰ কেনেদৰে সলনি হয় আমি চাম তাতকৈ অলপ ব্যতিক্ৰম সম্পূৰ্ণ বেছি ব্যতিক্ৰম নহয় এতিয়া আমি দেখিছো sin ইনভাৰ্স -x তাতো -x আছিল কিন্তু ইয়াত sin ইনভাৰ্স -x হোৱাৰ লগে লগে প্ৰতিলোম ফলনত যদি থাকে তেতিয়াহ'লে তাৰ দৰে একেই হয় সাইনৰ ক্ষেত্ৰত মাইনাস ডাল আগত গুচি আহে sin ইনভাৰ্স x কিন্তু cosৰ ক্ষেত্ৰত আহিব cos ইনভাৰ্স -x যদি এংগলটো -x ত থাকে তেতিয়াহ'লে ইয়াৰ মানটো আগত পাই আহিব তাৰপৰা cos ইনভাৰ্স x হৈ যাব একেদৰে বাকি কেইটাও আমি পাম যদি tan ইনভাৰ্স ত থাকে -x সেই মাইনাসৰ আগত গুচি আহিব tan ইনভাৰ্স x হ'ব কিন্তু কটৰ ক্ষেত্ৰত আকৌ একেদৰে cosত যেদৰে হৈছিল সলনি ইয়াত তেনেদৰে হ'ব কটত যদি থাকে পাই মাইনাস cot ইনভাৰ্স x হ'ব সেকত যদি থাকে sec ইনভাৰ্স -x হলে পাই মাইনাস sec ইনভাৰ্স x আনহাতে cosত যদি থাকে তেতিয়াহ'লে -x টো আছিল ইয়াত মাইনাসৰ আগত আহিব সাইনত যেদৰে সলনি হৈছিল ইয়াত একেদৰে হ'ব আমি পিছৰ ক্যালকুলেশনখিনিৰ কাৰণে এই সূত্ৰকেইটা মনত ৰাখিব লাগিব এতিয়া আমি অনুশীলনী 2.1 ৰ প্ৰথম প্ৰশ্নটো আছে এক নম্বৰ যিটো প্ৰশ্ন দিছে সেইটো সমাধান কৰিব ইয়াত আমাক বুজা কৰিছে ফলনটোৰ মুখ্য মান বুজা কৰিছে আমি এতিয়া এই sin ইনভাৰ্স -1/2 ৰ মুখ্য মান উলিয়াম কিদৰে উলিয়াম চাম আমাক দিয়া আছিল sin ইনভাৰ্স -1/2 যেহেতু আমি অলপ আগত পাইছিলো ফৰ্মুলা কেইটা sin ইনভাৰ্স যদি x ৰ মান মাইনাসত থাকে বা এংগলটো যদি মাইনাসত থাকে তেতিয়াহ'লে আমি মাইনাসৰ আগত লৈ আহি sin ইনভাৰ্স x কৰিব পাৰোঁ গতিকে একেদৰে ইয়াত আমি কৰিছো
sin ইনভার্স যেহেতু ইয়াত মাইনাস 1/2 আছে গতিকে মাইনাসৰ ইয়াৰ আগত আহিব আৰু sin ইনভার্স 1/2 হ'ব sin কিমান ডিগ্ৰীত 1/2 হয় sin 30 ডিগ্ৰীত 1/2 হয় যেহেতু sin 30 ডিগ্ৰীত 1/2 মাইনাস আহিল sin ইনভার্স 1/2 মানে 30 ডিগ্ৰী পালো 30 ডিগ্ৰী আকৌ আমি ৰেডিয়ান মাপত যদি লৈ যাওঁ তেতিয়াহ'লে পাম π/6 অৰ্থাৎ আমাৰ যদি মুখ্য মান sin ইনভার্স -1/2 মুখ্য মান হ'ব -π/6 এতিয়া আমি অনুমেয় বিকৰণৰ 9 নম্বৰ প্ৰশ্নটো লাগিছে 9 নম্বৰ প্ৰশ্নটো আমাৰ এনেদৰে দিয়া আছে cos ইনভার্স -1/2 ইয়াৰ আমি মুখ্য মান উলিয়াব লাগে এতিয়া cos ইনভার্স -1/2 মানে cos যদি x ৰ মানটো মাইনাস থাকে তেতিয়াহ'লে আমি কি আছে সূত্ৰটো আমি পাইছিলো লগা cos ইনভার্স -x π - cos ইনভার্স x হেতু হয় গতিকে আমি তাৰ লগত এই বস্তুটো বহাই দিম এতিয়া আমি তাৰ অনুৰূপে cos ইনভার্স -1/2 বহাম তেতিয়া পাম π - cos ইনভার্স x মানে 1/2 গতিকে 1/2 আহিব এতিয়া π আহিল cos কিমান ডিগ্ৰীত 1/2 হয় cos 45 ডিগ্ৰীত 1/2 হয় আৰু 45 ডিগ্ৰীত যদি আমি ৰেডিয়ান মাপত লৈ যাওঁ π/4 এতিয়া π - π গলো দুইটাৰ লসাগু ললো এলসিয়াম ললো 4 আহিল 4 দুইটাৰ লগত ইনটু হ'ল 4π মাইনাস π আহিল 4π পৰা π গল 3π/4 অৰ্থাৎ আমি cos ইনভার্স -1/2 ৰ মুখ্য মান পালো 3π/4